চাবৰ কাৰণে মোৰ মাতা খাব পায় খং উঠি আছে নি? নাই খং কমিছে, বৰষুণ দি আছে ন, ঠাণ্ডা হৈছে তাকে। নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। আজিৰ দিনটো আৰম্ভ কৰিছোঁ আমাৰ ৰুমৰ পৰা ওলাই প্ৰথম এটা চুটি চিনেমেটিক শ্বট ল'লোঁ আৰু তাৰপিছতে বাইকত বহি আমাৰ লক্ষ্যস্থানত গৈ আছোঁ আৰু আপোনালোকে চাই থাকক। আৰু আহি থাকোঁতে আমাৰ এটা সৰু ঘটনা হ'ল। ঘটনাটো মানে এনেকুৱা ধৰণৰ হয়, আমাৰ মানে এই বাইকখনৰ তেল খতম হৈ গ'ল আৰু তেল খতম হৈ গ'ল, সেইবাবে বাইকৰ ড্ৰাইভাৰে বাইক ঠেলি লৈ গৈ আছে আৰু মই হেলমেট দুটা এটা নিজে পিন্ধি লৈ এনেকুৱা গৰমত আৰু এটা হাতত লৈ দুপিনে দুটা বেগ লৈ গৈ আছোঁ আৰু ফাইনেলি বাইকত তেল ভৰাই আহি গ'লোঁ। এইপিনে ট্ৰেইনৰ লগত ৰেষ্ট লগাই গৈ আছোঁ আৰু ইয়াতে লোকেশ্যনটো কিন্তু বহুত মজা লাগিছে আৰু ছাইডত যে ট্ৰেইনখন গৈ আছে ইমান ভাল লাগিছে কৈছোঁ নহয়, কি ক'ম আৰু ফাইনেলি আহি আমি এখন গাঁৱত উপস্থিত হ'লোঁ আৰু তাৰ পিছতে ইমান ধুনীয়া লোকেশ্যনৰ মাজেদি আমি গৈ আছোঁ। গৈ আমি আমাৰ লোকেশ্যনৰ জেগাত পালোঁ। তাতে বাইক ৰখাই আকৌ বেলেগ এখন গাড়ীত লোকেশ্যনৰ জেগালৈ বুলি গ'লোঁ আৰু গৈ আছোঁ আৰু বাকী আমাৰ লগত আৰু মানুহ আছে, আপোনালোকে দেখা পাব। আহি আমি যোনটো আমাৰ প্ৰথম শ্বুটিঙৰ লোকেশ্যন হয় আমি তাতে পালোঁ। তাতে পাই ইহঁতে আৰু শ্বৰ্ট লোৱা আৰম্ভ কৰিলে আৰু এইপিনে ইহঁতে শ্বৰ্ট লৈ আছে আৰু আপোনালোকক অকণমান শ্বুটিঙৰ দৃশ্য দেখা, আপোনালোকে চাওক অকণমান শ্বুটিঙৰ ভিডিঅ'। আৰু আমাৰ টেক কেইবাটাও ল'বলগীয়া হৈছে যিহেতু একেটা টেকতে হোৱা নাই আৰু তাতে খতম কৰিলোঁ সেই লোকেশ্যনটোত। এতিয়া আমি বেলেগ এটা লোকেশ্যনত গৈ আছোঁ। ইয়াৰ লোকেশ্যনবোৰ কিন্তু বহুত ধুনীয়া হয়, বহুত ধুনীয়া ইয়াৰ লোকেশ্যন। আৰু আহি আমি পাই গ'লোঁ আমাৰ য'ত শ্বুটিং হৈ আছে, তাতে এই লোকেশ্যনত আমি পাই গ'লোঁ। এইখিনি আমাৰ গোটেই শ্বুটিঙৰ একদম ফেমিলি মেম্বাৰ। আৰু এইপিনে জেগাটো চাওক আপোনালোকে কিমান ধুনীয়া, এইপিনে পাহাৰ আছে আৰু এইপিনে খেতি কৰি আছে আৰু মই অকণমান প'জ দি দিলোঁ। মই যিহেতু ডান্সৰ ষ্টেপবিলাক কৰি অহা নাছিলোঁ, সেইবাবে মানে শিকি অহা নাছিলোঁ আগতে ঘৰতে, আৰু সেইবাবে অলপ ডান্সৰ ষ্টেপবিলাক শিকিলোঁ। সেইবাবে মই ইমান ভিডিঅ' কৰিব পৰা নাই। ইহঁতৰ আৰু শ্বুট চলি আছে, ইটোৰ পিছত সিটো আৰু আপোনালোকে গানটো চাব। যেতিয়া ৰিলিজ দিয়ে মই মোৰ ইনষ্টা আইডিত মই লিংক দিম আৰু ষ্টৰি লগাম বাৰু। আপোনালোকে গানটো চাব আৰু কেনেকুৱা হয় জনাব কমেণ্টত। যেতিয়া গানটো ৰিলিজ দিয়ে তেতিয়া মই আপোনালোকক সকলোকে জনাম। এইখিনি হ'ল আমাৰ ডান্সাৰ, ইহঁতে বোলে ডান্স কৰিব আৰু লোকেশ্যন বাৰু ইমান মজা। আৰু এইপিনে শ্বুটিং চলি আছে, ফাইনেলি আকৌ বেলেগ এটা টেক লৈ আছে আৰু আমাৰ শ্বুটিঙতকৈ বেছি আমাৰ মস্তি বেছি হৈ আছে, আমাৰ ফূৰ্তি বেছি হৈ আছে। ইয়াতে মোৰ অকণমান শ্বুটিং হোৱা দেখালোঁ, যিহেতু মই কৰা অলপ দেখালোঁ আপোনালোকক। মই যিহেতু ইমান কৰিব পৰা নাই, মানে মই নিজে এক্টিং যিহেতু অলপ কৰি আছোঁ, সেইবাবে মই বেলেগক অকণমান ফোনটো দিওঁ, লচোন ভিডিঅ' এটা কৰি দে, সেনেকৈ কৈ দিওঁ আৰু ভিডিঅ'টো কৰি দিয়ে। তেনেকৈ ইমান যিহেতু ভিডিঅ' কৰিব পৰা নাই, তথাপিও যিকেইটা পাওঁ আৰু ইহঁতৰ শ্বৰ্টকেইটা দেখাব পাৰিছোঁ, কিন্তু মোৰ কেইটা দেখাব পোৱা নাই, মানে কথাটো তেনেকুৱা। আৰু ইয়াতে শ্বুটিং খতম কৰি হৈ গ'ল। আমি আহিলোঁ বেলেগ এখন স্কুলত, LP স্কুল নে হাইস্কুল গম নাপাওঁ। হাইস্কুল নিচিনাও লাগিছে, LP স্কুল নিচিনাও লাগিছে, বাট ইয়াতে আহি আমি শ্বুটিঙৰ নেক্সট মানে যোনকেইটা শ্বৰ্ট আছে এইকেইটা ক্লিয়াৰ কৰিবলৈ আহি গ'লোঁ। আৰু ইয়াতে লোকেশ্যনটো কিন্তু ভাল আৰু স্কুলখন ইমান পৰিপাটিকৈ ৰাখিছে। আমাৰ এক্ট্ৰেছ এগৰাকী আৰু এক্ট্ৰেছগৰাকীৰ লগত দুগৰাকী আপোনালোকে দেখা পাব অলপ পাছত ধুনীয়াকৈ। এইপিনে লৈ আছে, আমাৰ শ্বৰ্ট লৈ আছে। খং উঠি আছে নি? নাই খং কমিছে, বৰষুণ দি আছে ন, ঠাণ্ডা হৈছে তাকে। মোৰে মোবাইল হয়। নমস্কাৰ। আমাৰ আহি আছে প্ৰেমৰ চাইকেল, গতিকে সকলোৱে চাব, অকণমান আমাক মৰম দিব, আশীৰ্বাদ কৰিব আৰু যাতে অনাগত দিনত আমি ভাল কাম আপোনালোকক উপহাৰ দিব পাৰোঁ। থেংক ইউ ছ' মাছ। মই চাবৰ কাৰণে মোৰ মাতা খাব পায়। আৰু শ্বুটিঙত অকণমান হাঁহি ধেমালি হৈয়ে থাকে, সেইবাবে মই আপোনালোকক অকণমান দেখালোঁ আমাৰ হাঁহি ধেমালি। হ'ব। আৰু মোৰ প্ৰায় শ্বুটিং কৰা খতমেই হৈ গৈছে বুলি ক'ব পাৰি। এইপিনে মই মোৰ ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ
আৰু একেবাৰে শেষৰ শ্বুটিঙৰ অলপ ভিডিঅ' আপোনালোকৰ আগত দেখাওঁ, আপোনালোকে চাওক। বঢ়িয়া বঢ়িয়া ফাৰ্ষ্ট ক্লাছ মজা মজা ওৱান টেক বঢ়িয়া বঢ়িয়া মাৰি ল বঢ়িয়া একদম হৈছে নালাগে আৰু নালাগে হৈছে বেলেগ চত যাম হ'বকে নালাগে আৰু নাই তাত বলছে আমার সন্তুষ্ট হলো না ডাবিং করে আৰু মই এইপিনে সকলোকে বিদায় দি থৈ আহিলোঁ। মই যাওঁ, মোৰ যিহেতু শ্বুটিং খতম হৈ গ'ল, সেইবাবে মই সকলোকে যাওঁ বুলি ক'লোঁ। আৰু এওঁলোকৰ শ্বুটিং আছে, এওঁলোকে শ্বুটিং কৰি আছে আৰু বাকী মই গুচি আহিলোঁ। কি হ'ল কি নহ'ল গম নাপাওঁ কি হৈছে। মই আকৌ মোৰ নিজৰ ৰথত উঠি গুচি আহি আছোঁ আৰু আহি থাকোঁতে দেখিছোঁ লোকেশ্যনটো ইমান ধুনীয়া। এই লোকেশ্যনটো চাওক, ইমান ধুনীয়া, বেলিটো ডুব যাব হৈছে আৰু পাহাৰটো কি ক'ম মানে এই ভিউটো। তাৰপিছত আহি মই বাইকৰ পৰা নামিলোঁ, অলপ আগবঢ়াই দিলে, অ'টত উঠিলোঁ। অ'টত উঠি আৰু কি ক'ম আৰু, যিহেতু ভিডিঅ' অলপ নোলোৱাকৈ যাব নোৱাৰি, সেইবাবে মই নিজৰ ধুনীয়া থপৰাটো এবাৰ দেখাই ল'লোঁ। বেয়া বুলি কমেণ্ট নকৰিব দেই, একদম বেয়া লাগে বুলি কমেণ্ট কৰিলে একদম বেয়া লাগিব, সেইবাবে একদম ধুনীয়া লাগিছে বুলি ক'ব হা, একদম মজা লাগিছে বুলি ক'ব। বাৰু এইবিলাক কথা এৰিছোঁ, দিনটো একদম ভাগৰ জুগৰে আৰু অ'টৰ পৰা নামি অলপ খোজকাঢ়ি আহিলোঁ ফুটপাথৰ ওপৰেৰে। আৰু পইচা বচাবলৈ বুলি আহি থাকোঁতে মোৰ ভাগৰেই লাগিছে, যিহেতু দিনটো কষ্ট কৰা, সেইবাবে মই ৰেপিড' এখন বুক কৰিলোঁ। ৰেপিড'খন আহি পোৱাহিয়ে নাই, 2 মিনিট বুলি কৈ আহি পোৱাহিয়ে নাই, এতিয়া 10 মিনিটমান হ'ব হ'ল। আৰু ফাইনেলি আহি আমাৰ ৰেপিড'ৰ দাদাজন পালেহি, দাদাজনক লগ পালোঁ, মোৰ OTPটো কৈ দিলোঁ আৰু এতিয়া দাদাজনৰ লগত যাম আৰু গৈ ৰুমত পাম। মোৰ যে এনেকুৱা লাগি আছে ইমান ভাগৰ যুগৰ, কেতিয়া ৰুম পাওঁ, ৰুম নাপাওঁ। অ'ট আকৌ প্ৰথম বাইকত উঠিলোঁ, তাৰপিছত আকৌ অ'টত উঠিছোঁ, এতিয়া আকৌ ৰেপিড', কি ক'ম আৰু। বাকী গৈ আছোঁ এতিয়া ৰুমত পাম আৰু আহি মই য'ৰ পৰা ওলাই গৈছিলোঁ তাত পাই গ'লোঁ। আৰু আপোনালোকৰ আজি ভ্লগটো কেনেকুৱা লাগিলে চাই ক'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে।